নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জ্যোৎস্নাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চেনিকলৰ কলডিল আৰু গৰৈ মাছৰ পিটিকা ৰেচিপি এটা লৈ আহিছোঁ। এয়া কলডিল, আলু আৰু মাছ, জলকীয়া, পিঁয়াজ যোগাৰ কৰি লৈছোঁ এইখিনি পুৰিবৰ কাৰণে। পুৰি হৈ গ'ল। আদা নহৰুখিনি মিহিকৈ কাটি ল'লোঁ। এয়া কেইটামান ভোট জলকীয়া লৈছোঁ। এয়া পিটিকা কৰি হৈ গ'ল। কঁঠালৰ বাদুৰ চিপ্ছ এইখিনি যোগাৰ কৰি লৈছোঁ। ৰিফাইন থাকিলে আপোনালোকে ৰিফাইন দিব, মই পিছে ঘিউত ঠিক কৰিছোঁ। ঘিউত দিয়াৰ কাৰণে বেছি ফুলি যোৱা নাই, কিন্তু ৰিফাইনতকৈ ঘিউত বনালে বেছি টেষ্টি হয়। আপোনালোকে দুইটাই ব্যৱহাৰ কৰিব পাৰে। এয়া হৈ গ'ল। ৰিফাইনত দিয়া হ'লে বেছি ফুলিলে হয়, কিন্তু ৰিফাইনতকৈ ঘিউত বনালে বেছি সুস্বাদু হয়। সেইকাৰণে মই ঘিউত বনাওঁ বেছিকৈ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। কুন্দুলি আৰু কেঁকুৰা ৰেচিপি। কুন্দুলিখিনি এনেকৈ কাটি ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ। কেঁকুৰাখিনিও কাটি লোৱা হৈছে। সেয়া কাটি লোৱা হ'ল। পানী অলপ থাকিলে পানীখিনি টুকি ল'ম বাৰু, খালি ভিডিঅ' এনেকৈ কৰি দিলোঁ। তেল গৰম হৈছে। গৰম হোৱাৰ পিছতে নিমখ আৰু হালধিখিনি তেলতে দি দিলোঁ। দি নহৰুখিনি অলপ সৰুকৈ কাটিহে লৈছোঁ, থেতালিয়াই দিয়া নাই। পিঁয়াজখিনি দি তেলত অলপ সময় লৰাই তেলতে সিজিব দিছোঁ। এয়া সিজিলে পিঁয়াজবোৰ অলপ সিজাৰ পিছতে কেঁকুৰাখিনি দি দিম। কেঁকুৰাখিনি দিয়া হৈ গ'ল। দি এনেদৰে 5 মিনিটমান লৰাই থকা হ'ব। এনেদৰে অলপ সময় ৰাখি কুন্দুলিখিনি দি দিম। কুন্দুলিখিনি দিয়া হৈ গ'ল। দিয়াৰ পাছত অলপ সময় এনেকৈ লৰাই থাকিম। নিমখ হালধি আৰু তেলটো মিক্স হ'বৰ কাৰণে এনেকৈ লৰাই থাকি ঢাকনা দি দিম। ঢাকন দিয়াৰ পিছত অলপ পানী দি সিজিব দিলোঁ। তাৰপিছতে হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাব, বহুত টেষ্টি হয়। আৰু মছলা ব্যৱহাৰ নকৰোঁ কাৰণে অকল জলকীয়া গুড়ি অলপ দিছোঁ ৰংটোৰ কাৰণে। আপোনালোকে মছলা ব্যৱহাৰ কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।